হাই এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ একাপ চাহ। যি কাপ চাহ ব্যৱহাৰ কৰি আপুনিও অতি কম সময়ৰ ভিতৰতে ওজন কম কৰিব পাৰিব। এই চাহকাপ খালে আপোনাৰ গেছৰ প্ৰব্লেমো ভাল হ'ব, পেট যদি চাফা নহয় সেইটো প্ৰব্লেমো ভাল হ'ব। এই চাহকাপ খায়ে মই 7 দিনত 5 কেজি ওজন কম কৰিছোঁ। মই প্ৰমাণ পাইছোঁ বাবে সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টোৰ যোগেদি চাহকাপ শ্বেয়াৰ কৰিছোঁ। চাওঁচোন ব'লক চাহকাপ কেনেদৰেনো বনায়। মই এই চাহকাপ বনাবলৈ লৈছোঁ এগিলাচ পানীখিনি উতলাই ল'ম। এতিয়া মই এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যদি ওজন কম কৰিব বিচাৰিছে তেন্তে এই চাহকাপৰ লগতে খোৱা বোৱাটো অলপ কণ্ট্ৰল কৰিব লাগিব। আপোনালোকে চাহকাপ পানীখিনি উতলিলে চাওক, মই এতিয়া দি দিম আধা চামুচ জিৰা। ডাঙৰ চামুচ যদি আধা চামুচ দিব, যদি সৰু চামুচ হয় তেতিয়া এচামুচ দিব আপোনালোকে। আৰু এচামুচ দিম মই আজৱাইন, আধা চামুচ। এতিয়া এইখিনি মই 2 মিনিটমান উতলিবলৈ দিম। দুই মিনিটমান উতলাৰ পিছত এইখিনি মই গেছটো বন্ধ কৰি মই ঢাকি থৈ দিম। ঠাণ্ডা হোৱালৈকে মই ঢাকি থ'ম। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই গিলাচত চেকি ল'ম। আপুনি নিচেকিবও পাৰে, মই চেকা নাই বাৰু, আপুনি চেকি ল'বও পাৰে। এইখিনি মই কৈ থওঁ, এইখিনি আপুনি ৰাতিপুৱা শুই উঠি খালী পেটতে খাব লাগিব, তেতিয়াহে আপোনালোকৰ ওজন কম হ'ব আৰু যিখিনি সমস্যা হয় সেইখিনিও সমাধান